আমি অসমবাসীলৈ অসমৰ ৰাইজলৈ এটা বাৰ্তা আমি দিব বিচাৰিছোঁ আৰু এই বাৰ্তা এনেকুৱা বাৰ্তা আমি দিব বিচাৰিছোঁ যে নেকি ফাৰ্ষ্ট টাইম আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা ওদালগুৰি জিলাৰ পৰা আমি সুন্দৰভাৱে অসমৰ ৰাইজক আমি এনেধৰণৰ এটা বাৰ্তা দিব বিচাৰিছোঁ যি বাৰ্তাই শান্তি সম্প্ৰীতিৰ মাজত সকলো ৰাইজলৈ প্ৰদানযোগে আমি দিব বিচাৰিছোঁ আৰু সেইটোৱে হৈছে আমাৰ 146তম বীৰ বিৰছা মুণ্ডা জন্ম জয়ন্তী। আমি ওদালগুৰি জিলা সমিতি আছাৰ তৰফৰ পৰা আমাৰ লগত সহযোগ কৰিছে অল বডো ষ্টুডেণ্ট এছ'চিয়েশ্যন ইউনিয়ন আৰু সান্তাল ষ্টুডেণ্ট ইউনিয়ন। আমি এই তিনিটা সংগঠন একত্ৰিত হৈ বীৰ বিৰছা মুণ্ডা জন্ম জয়ন্তী এইটোৰ কাৰণে কৰিব ওলাইছোঁ যিহেতু ফাৰ্ষ্ট টাইম অসমত বাবে আমাৰ তিনিটা সংগঠন একত্ৰিত হৈ শান্তি সম্প্ৰীতিৰ মাজত আমি এই বাৰ্তাটো প্ৰেৰণ কৰিব বিচাৰিছোঁ। যিটো কাৰ্যসূচী আমি লৈছোঁ সেই কাৰ্যসূচীৰ দিন তাৰিখটো 15 নৱেম্বৰ শুকুৰবাৰৰ দিনত আমি এইটো কাৰ্যসূচী লোৱা হৈছে। 15 নৱেম্বৰ দিনাখন তেখেতে জন্ম হৈছিলে আৰু সেই 15 নৱেম্বৰত তেখেতৰ সেই জন্মৰ ক্ষেত্ৰত বীৰ বিৰছা মুণ্ডা জয়ন্তীৰ নামত আমি অসমবাসীলৈ এটা শান্তি এটা বাণী আমি বাৰ্তা প্ৰেৰণ কৰিব ওলাইছোঁ। আমাৰ বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তীত আমাৰ চিফ গেষ্ট সকলকে আমি মাতিছোঁ। চিফ গেষ্ট আমাৰ ৰাইটাৰ আদিবাসী ৰাইটাৰ সঞ্জয় কুমাৰ তাঁতী, তেখেতক আমি চিফ গেষ্ট হিচাপে মাতিছোঁ। আমাৰ কেন্দ্ৰীয় সমিতি আছাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা জেনেৰেল ছেক্ৰেটাৰী দেৱেন উৰাওঁ আৰু ভাইচ প্ৰেছিডেণ্ট আমাৰ মেলখা ষ্টপ্প আৰু আমাৰ বড়ো ষ্টুডেণ্ট ইউনিয়নৰ ফালৰ পৰা তেখেতে তেওঁলোকৰ চেণ্ট্ৰেল কমিটিৰ ফালৰ পৰা আহিব আৰু আমাৰ চেণ্ট্ৰেল ষ্টুডেণ্টৰ তৰফৰ পৰা ভাইচ প্ৰেছিডেণ্ট বিমল মুৰ্মু তেখেতেও আহিব। আমাৰ আৰু বিভিন্ন তেনেকৈ আছু হওক বা গোৰ্খা হওক বা ফেডাৰেশ্যনে আমি সকলোৱে মাতিছোঁ আৰু সেই সকলোৱে এই বীৰ বিৰছা মুণ্ডা জন্ম জয়ন্তী সুন্দৰ শান্তিৰ বাবে চবেই শান্তিৰ কাৰণে চবেই আহিও আছে আৰু সেই দিনাখনে আপোনালোকে গম পাব যে এটা শান্তি আৰু মৰমেৰে যে এই মেছেজখন আমি এইটোৰ কাৰণে দিব বিচাৰিছোঁ। আমি একটাই হওঁ আৰু এটা ঘৰৰ পৰিয়াল নিচিনা আমি থাকিব বিচাৰিছোঁ। লগতে মই ইয়াতে আৰু এটা মেছেজ দিব বিচাৰিছোঁ যে গোৰ্খা ষ্টুডেণ্ট ইউনিয়ন আৰু ফেডাৰেশ্যনবিলাকে তেওঁলোকেও আমাক এটা উৎসাহ এটা দিছে, উৎসাহ এটা দিছে যে আমিও আপোনালোকৰ লগত থাকি এই প্ৰগ্ৰামত সহযোগিতা আগবঢ়াম বুলি তেওঁলোকে এটা মেছেজ দিছে। তো এই মেছেজটো আমি সুন্দৰভাৱে পাইছোঁ আৰু ঠিক তেনেকৈ অসমবাসীলৈ ৰাইজলৈ আপোনালোকেও যাতে এই জন্ম জয়ন্তীত আপোনালোকে সকলোৱে হয় প্ৰগ্ৰামত আহিব নোৱাৰিলেও আপোনালোকে নিজাকৈ নিজৰ ঘৰত 6টা বজাত আপোনালোকে সেই বীৰ বিৰছা মুণ্ডা ভাৰতৰ স্বাধীনতাৰ কাৰণে সংগ্ৰামী এটা নেতা শ্বহীদ হোৱাৰ কাৰণে তেখেতক এটা সুন্দৰভাৱে 6টা বজাত তেখেতৰ এটা বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ। এই বছৰ 15 নৱেম্বৰ তাৰিখে ওদালগুৰিত থকা বিষ্ণুৰাভা কৃষ্টি সংঘত সান্থালীসকলৰ নেশ্যনেল হিৰো বীৰ বিৰছা মুণ্ডাৰ 144তম 144তম জন্ম উৎসৱ আমি পালন কৰিবলৈ গৈ আছোঁ। ওদালগুৰি নিখিল বড়ো ছাত্ৰ সন্থা আৰু লগতে ওদালগুৰি আদিবাসী ষ্টুডেণ্ট এছ'চিয়েশ্যন আৰু লগতে ওদালগুৰি ডিষ্ট্ৰিক্ট কমিটি সান্থালী ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আমি একত্ৰিত হৈ পেলাই তেখেতৰ 144তম যি জন্ম দিৱস সেইটো আমি পালন কৰিব বিচাৰিছোঁ আৰু আমি সেইটো অনাৰ দিব বিচাৰিছোঁ। তেখেতে ব্ৰিটিছৰ এগেইনষ্টত আমাক ভাৰতৰ যি স্বাধীন সংগ্ৰাম হৈছিল তেখেতে এটা ডাঙৰ এটা ৰল লৈ পেলাই তেখেতে কাম কৰিছিল আৰু তেনেকৈ সাৰা ভাৰতৰ যিমানখিনি জাতি জনগোষ্ঠী আছে নিশ্চয় প্ৰত্যেক জাতি জনগোষ্ঠী তেনেকৈ নেশ্যনেল হিৰো ফ্ৰীডম ফাইটাৰ নিশ্চয় আছিলে আৰু সান্থালীসকলৰ পৰা এই বিৰছা মুণ্ডাই যেনেকুৱা তেখেতে ৰল লৈছিল তেখেতৰ যি বীৰতা দেখাই পেলাই ভাৰতৰ পৰা এই ব্ৰিটিছসকলক খেদি পঠাবলৈ যি সক্ষম হৈছিল যি কণ্ট্ৰিবিউশ্যন সেইটো আমি সদায় মানে আমি সেইটো মেমৰি আমি ৰাখিব লাগিব, সেইটো মনত ৰাখিব লাগিব।
তেখেতৰ যি কণ্ট্ৰিবিউশ্যন সেইটো আমি নৈ কৰিব নোৱাৰোঁ। তো তাৰ কাৰণে আমি আজিৰ তাৰিখত তেখেতৰ যি 144তম যি জন্মাষ্টমী সেইটো আমি পালন কৰি পেলাই আমাৰ এই অঞ্চলত মেছেজ দিব বিচাৰিছোঁ। আমি সব জাতি জনগোষ্ঠী এটা জনগোষ্ঠীক অনাৰ দি পেলাই মৰম চেনেহ দি পেলাই আমি কেনেকৈ আমি একত্ৰিতভাৱে জীয়াই থাকিব পাৰোঁ, আমাৰ যি একত্ৰিত যি এনাজৰী সেইটো আমি টনকিয়াল কৰিব পাৰোঁ, সেইটো কাৰণে কাম কৰিব বিচাৰিছোঁ। আৰু আমি এজ এ বড়ো কমিউনিটি হিচাপে BTC বা প্ৰপ'জ বড়োলেণ্ডত আমাৰ গধুৰ দায়িত্ব এটা আহিছে। তো ইয়াত যিমানখিনি জাতি জনগোষ্ঠী আছে আমি সকলো মিলি আমি একত্ৰিতভাৱে আমি মৰম চেনেহ মাজেদি যাব লাগিব, আমি উন্নতি হ'ব লাগিব। তাৰ কাৰণে আমি অনাগত দিনবিলাকৰ আমি কাম কৰিম বুলি ভাবিছোঁ আৰু সেইটো আমাৰ প্ৰথম পদক্ষেপ। আৰু তেনেকৈ প্ৰপ'জ বড়োলেণ্ড বা BTCত যিখিনি বিভিন্ন জনগোষ্ঠী তেনেকৈ যি আমি কাম কৰিবলগীয়া আছে, ইউনিটি হৈ পেলাই কাম কৰিবলগীয়া আছে, তেনেকৈ প্ৰত্যেক জাতি জনগোষ্ঠী তেখেতসকলৰ যি বীৰ যি জাতীয় বীৰ আছে এইটো আমি সন্মান জনাব লাগিব। আৰু তেখেতসকলৰ যি আমাক বাট দেখুৱাই গৈছিল সেইটো আমি অনুকৰণ কৰিব লাগিব। তাৰ কাৰণে সেইটো আমাৰ পদক্ষেপ প্ৰথম পদক্ষেপ হ'ব। আৰু অনাগত দিনবিলাকত আমি তেনেকৈ সেইটো মাত্ৰ কাম নহয়, আমি ছ'চিয়েল, আমি ইকনমিক, এডুকেশ্যনেল তেনেকৈ সকলো দিশতে আমি একত্ৰিত হৈ পেলাই কাম কৰিম বুলি আমি এটা ষ্টেপ লৈছোঁ, প্ৰকল্প আমি সংকল্প লৈছোঁ। जोङो देग्लाय मोनसे गेदेरथार हाबाफारि जोङो लानो नागिरदों उदालगुरि जिल्ला दुलाराय बर' फरायसा आफाद आरो लोगोसे उदालगुरि जिल्ला आदिबासी स्टुडेन्ट एस'सिएशन आरो लोगोसे उदालगुरि जिल्ला सानथालि स्टुडेन्ट एस'सिएशन जयै लोगो नांनानै बिथांमोननि जि हिर' बिरसा मुन्डा बिथाङा 1975नि 15 नभेम्बरावहाय जोनोम लानानै बै समाव भारतनिफ्राय ब्रिटिशफोरखौ होखारहरनानै उदांस्रि जि दावहा जादोंमोन बेवहाय बारसोमनानै बिथांमोनजों जुजिनानै जिउ जोबनो गोनां जादोंमोन। जेरै बर'नि सोमदोन जोहोलाव जों बुंनो हायो। बेबायदिनो आरो गोबांथार जोङो रावताराम कसारिनिफ्राय लानानै आरो गोबांथार बेबायदि माने जोंनि फ्रिडम फाइटारफोर दङ। बिथांमोनखौ जेरै जों गोसोखांनानै जोङो मान होयो, सन्मान होयो, बिथांमोननि सानस्रिखौ जोङो दिनैसिम फोथांनानै लाखिदों, बिथांमोनखौ सिबिदों। आरो बेबायदिनो जोङो सानथालि कमिउनिटिनिफ्राय जि बिथांमोननि माहारियारि हिर' बिथां जि बिरसा मुन्डा बिथांनि 144 जोनोम सान फैबाय थानाय 15 नभेम्बराव जाफुंगोन। दा बेखायनो जोङो बे 15 नभेम्बरखौ जोङो मोनथाम फरायसाफोरजों खौसे जानानै उदालगुरिनि बिष्णु राभा ख्रीष्ट संघआव जोङो गाजा गोमजायै जोङो खुंफुंनो लाहार फाहार खालामगासिनो दङ। आरो जों बेखौ बिनि थाखायनो लादों दिनै जोंनि जि प्रप'ज थांखि जानाय बड'लेण्ड बेयावहाय बर'फोरल' थाया, बेयाव आदिबासी, सानथालि, नेपालि, बाङालि, मारवारि, बिहारि गुबुन गुबुन माहारिफोरबो दङ। तो जों बिथांमोनखौ लानानै जों खौसे गोरोबनानै जोङो थांनांगोन आरो मोनसे माहारिया मोनसे माहारिखौ मान सन्मान होनानै जोङो थांनांगोन। बे मोनसे आदर्शखौनो लानानै जोङो बे बिरसा मुन्डानि 144थि जोनोम सान बेखौ फैबाय थानाय 15 नभेम्बरावहाय उदालगुरियाव जों खुंफुंनानै गाजा गोमजायै मोजाङै जाफुंसार होनायनि थांखि लादों। आरो बेल' नङा, जोङो बेबायदिनो गुबुन गुबुन माहारि जौगानायनि खामानिखौ जों जथायै फैबाय थानाय समफोराव मावनायनि जोङो थांखि लादों। आरो बियो निसय जाफुंसारगोन। आरो बे हाबाफारियाव जोंखौ गासै रायजो राजा मदद खालामगोन, जोंनि समाजा अनसायगोन, समाजनो मोनसे जोङो रादाब लाबोगोन, गोजोन मोनसे थासारि सोरजिनानै होनो हागोन, जों बेखौ मिजिंथिदों।